ভাৰতৰ নিবনুৱা যুৱক-যুৱতীসকলক কৰ্মসংস্থাপনৰ সুযোগ প্ৰদান কৰিবলৈ ভাৰত চৰকাৰে প্ৰধানমন্ত্ৰী ইণ্টাৰ্ণশ্বিপ আঁচনি প্ৰৱৰ্তন কৰে। ভাৰতৰ বিত্তমন্ত্ৰী ঘোষণা অনুসৰি এই আঁচনিৰ অধীনত মুঠ 1 কোটি যুৱকে এই সুবিধা লাভ কৰিব। ইণ্টাৰ্ণশ্বিপৰ ব্যৱস্থা কৰি ভাৰত চৰকাৰে দেশৰ যুৱক-যুৱতীসকলক অত্যাৱশ্যকীয় অভিজ্ঞতা প্ৰদান কৰিব, যিয়ে তেওঁলোকক সহজে চাকৰি লাভ কৰাত সহায় কৰিব। যোগ্যতাৰ মাপকাঠি ক্লিয়াৰ কৰা সকলো আবেদনকাৰীয়ে প্ৰধানমন্ত্ৰী ইণ্টাৰ্ণশ্বিপ আঁচনিৰ 1 কোটি যুৱ 2024 সুবিধা লাভ কৰিবলৈ চৰকাৰী ৱেবছাইটত গৈ অনলাইন যোগে আবেদন পত্ৰ পূৰণ কৰিব লাগিব। যুৱ নিয়োগ যোগ্যতা আৰু দক্ষতা বৃদ্ধিৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী ইণ্টাৰ্ণশ্বিপ আঁচনি 2024 চনৰ 3 অক্টোবৰৰ পৰা আৰম্ভ হ'ব। এই এবছৰীয়া কাৰ্যসূচীয়ে 21-24 বছৰ বয়সৰ যুৱ ব্যক্তিক লক্ষ্য কৰি ভাৰতৰ শীৰ্ষ 500 কোম্পানীত ইণ্টাৰ্ণশ্বিপ প্ৰদান কৰে। নিয়োগ আৰু দক্ষতাৰ বাবে প্ৰধানমন্ত্ৰীৰ পেকেজৰ অংশস্বৰূপ এই পদক্ষেপ প্ৰথমে কেন্দ্ৰীয় বাজেটত ঘোষণা কৰা হৈছিল। প্ৰাৰ্থীসকলে ইণ্টাৰ্ণশ্বিপ পৰ্টেলৰ জৰিয়তে আবেদন কৰিব পাৰিব, যিটো একেদিনাই আৰম্ভ হ'ব। যোগ্যতাৰ মাপকাঠিত উল্লেখ আছে যে আবেদনকাৰী পূৰ্ণকালীন চাকৰিত থাকিব নালাগে আৰু চৰকাৰী কৰ্মচাৰী নথকা পৰিয়ালৰ পৰা আহিব লাগিব। IIT বা IIMৰ দৰে প্ৰতিষ্ঠিত প্ৰতিষ্ঠানত অধ্যয়ন কৰা সকলক বাদ দিয়া হৈছে, যদিও ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান IITI আৰু দক্ষতা কেন্দ্ৰৰ যুৱক-যুৱতীসকলে অংশগ্ৰহণ কৰিবলৈ পাৰে। 5 বছৰৰ ভিতৰত 1 কোটি যুৱক-যুৱতীক প্ৰশিক্ষণ দি 2টা পৰ্যায়ত ৰূপায়ণ কৰা হ'ব এই আঁচনিখন। যুৱ ইণ্টাৰ্ণশ্বিপ আঁচনিৰ মূল উদ্দেশ্য ভাৰতৰ যুৱক-যুৱতীসকলক কৰ্পোৰেট জগতত কিছু অভিজ্ঞতা লাভ কৰাত সহায় কৰা। এই আঁচনিৰ সহায়ত যুৱক-যুৱতীসকলে কৰ্মসংস্থাপনৰ সুবিধা লাভ কৰিব। ভাৰত চৰকাৰৰ তথ্য অনুসৰি এই আঁচনিৰ অধীনত নিৰ্বাচিত যুৱক-যুৱতীসকলে মাহিলী 5,000 টকা পৰ্যন্ত ষ্টাইপেণ্ড লাভ কৰিব। কেৱল মাহিলী ষ্টাইপেণ্ডেই নহয়, আবেদনকাৰীসকলে 6,000 টকাৰ এককালীন আৰ্থিক সাহায্য লাভ কৰিব। নিৰ্বাচিত যুৱক-যুৱতীসকলে লাভ কৰিব ভাৰতৰ শীৰ্ষ 500 কোম্পানীত তেওঁলোকৰ ইণ্টাৰ্ণশ্বিপ কৰাৰ সুযোগ। এই আঁচনিৰ সহায়ত নিবনুৱা যুৱক-যুৱতীসকলে দৈনন্দিন খৰচৰ বাবে আৰু কাৰো ওপৰত নিৰ্ভৰ কৰিব নালাগিব। আবেদনকাৰী ভাৰতৰ স্থায়ী বাসিন্দা হ'ব লাগিব। আবেদনকাৰী বয়স 21 পৰা 24 বছৰৰ ভিতৰত হ'ব লাগিব। আবেদনকাৰীৰে পূৰ্ণকালীন কৰ্মসংস্থাপনত নিয়োজিত হ'ব নালাগে। প্ৰাৰ্থীয়ে মাধ্যমিক বিদ্যালয়ৰ প্ৰমাণপত্ৰ, SSC বা ইয়াৰ সমতুল্য, উচ্চতৰ মাধ্যমিক প্ৰমাণপত্ৰ, HSC বা ইয়াৰ সমতুল্য বা ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান IITI পৰা প্ৰমাণপত্ৰ, পলিটেকনিক, ডিপ্লোমা বা BA/Bৰ দৰে স্নাতক ডিগ্ৰী হ'ব লাগিব।